guys, welcome back to our new vlog. আৰু আজি এইটো একদম সৰু সিম্পল vlog হ'ব। আমাৰ এতিয়া মানে গধূলি হৈছে, আজি গধূলি ষ্টাৰ্ট কৰিছো আজি দিৱালীৰ কাৰণে। আৰু ফাৰ্ষ্ট অফ অল সবকে হ্যাপি দিৱালী। হ্যাপি দিৱালী টু এভৰিওয়ান। হ্যাপি দিৱালী। আৰু আমি এতিয়া চাকি তাকি জ্বলোৱা হৈ গৈছে আৰু আমাৰ নৈবেদ্য দিয়া আছে। অলপমান ফুৰিব যাম, এইখিনি দেখাই থাকিম। একদম সৰু ব্লগ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক আপোনালোকে। আৰু এইটো লাইট বেক চাইডৰ পৰা দেখাই আছে, বেক চাইডৰ পৰা। আমাৰ গধূলি চাহ ইয়াত দুটাৰ কাৰণে কৰ্ণফ্লেক্স আৰু মোৰ চাহ এতিয়া খাম আমি। কৰ্ণফ্লেক্স আৰু এইটো মোৰ চাহ, বিস্কুটৰ টেমাটো গ'ল আকৌ এইবিলাক পাইছ না। আজি আমি নতুন বিছনা চাদৰ পাৰিছোঁ। কি হ'ল পুৰিছে? কাষত লোৱা। আৰু এইখন আমাৰ বাৰান্দা। বাৰান্দাখন কেনেকুৱা লাগিছে? চাকি দিছে। ইয়াতে এটা ডিস্কো লাইট লগাই দিছে। এইটো গান বাজে। ইয়াতে গানো বাজে। ব্লুটুথ ডিস্কো লাইট। এয়াৰ পলিউশ্যন হৈ আছে, সেইটো কোনোৱে নাজানে। ইমান এয়াৰ পলিউশ্যন হৈ আছে। এইটো আমাৰ গাড়ি আহিছে, গাড়ি গাড়ি গাড়ি। আমি ফুৰি আছো ৰাস্তাত। সিফালে যোৱা, সিফালে যোৱা। ফ্লেটটো ধুনীয়া লগা আছে। ইফালে ইফালে যাব। এই ইহঁতৰ কি ধুনীয়া লাগিছে। ইফালে পাহাৰি গৈছে।
ইফালে আহা ধুনীয়া লাগিছে আৰু এইটো আমাৰ কুণ্ডিল নগৰৰ বেলতলা কুণ্ডিল নগৰৰ এইটো দুৰ্গা মন্দিৰ হয় আৰু ইয়াত দুটাই ফুলজাৰি জ্বলাই আছে মই জ্বলাইছোঁ বাৰু অংশী ভয় কৰে সেইকাৰণে আৰু এইখিনিত ভইচ অভাৰ কৰিব লগা হ'ল কাৰণ মই সেইখিনি সময়ত মই মাৰ লগত কথা পাতি আছিলোঁ হেডফোনত সেইকাৰণে মানে চাউণ্ডটো অহা নাই সেইকাৰণে ভইচ অভাৰ কৰিলোঁ আৰু আমি এতিয়া প্ৰসাদ খাম এই খুৰীহঁতে দিয়া প্ৰসাদ মিঠাইটো খালা মইতো মিঠাই খাইছোঁ এইটো হোৱাইটটোৰ নাম কি আছে বৰফি কাজু বৰফি কাজু বৰফিটো নাৰিকল বৰফি বিৰাট টেষ্টি নাৰিকল